এই যে আপোনালোকে দেখিছে সৰু সৰু গছবিলাক, এয়া কোনো অলাগতিয়াল গছ বা কোনো অলাগতিয়াল কামত অহা গছ নহয়। এয়া হৈছে ফুলৰ গছ, ফুল খেতি হয় এয়া। ইমান এটা সুন্দৰকৈ ছাইডত বিল্ডিং বনাই মাজতে অলপ জেগা ৰাখিছে ফুলৰ খেতি কৰিবৰ বাবে। ফুল খেতি হয়। ফুল বৰ্তমান হোৱা নাই, হ'ব লাহে লাহে, লাগিব কেইটামান দিন। এয়া আমি যাম বুলি কৈছিলোঁ লগৰটোৰ ওচৰত, এয়া লগৰটোৰ ওচৰলৈ যাম বুলি ওলাই আহিলোঁ। এয়া ওলাই আহোঁতে মানে আমি গাঁৱলীয়া ৰাস্তাইদি আহিলোঁ। গাঁৱৰ মাজতো এনেকুৱা ভাল এটা ফিছাৰী খান্দি থৈছে। চাই লওক ফিছাৰীটো কিমান সুন্দৰকৈ মাজত দীপগতে বনোৱা হৈছে। চাই লওক কিমান ধুনীয়া লাগিছে দেখি। আমি মানে লগৰটোৰ ৰুমত যাম কৈছিলোঁ না। ৰুমত যাবলৈ হ'লে মানে প্ৰথমতে আমি চেণ্টাৰটোত আহিব লাগিব। চেণ্টাৰটোত কিয় আহিব লাগিব? বাইকত অলপ পেট্ৰল কম আছে, পেট্ৰলটো ভৰাই ল'ব লাগিব। ভৰাই ল'বলৈ এই চেণ্টাৰটোত আহিলোঁ। চেণ্টাৰটোত আহিবলৈ হ'লে প্ৰথমতে এয়া চেণ্টাৰটো পাবলৈ প্ৰথম ওপৰত উঠিব লাগিব। আমি বিশেষ চেণ্টাৰটোত নাযাম, পেট্ৰল পাম্পত যাম। এয়া পেট্ৰল পাম্পৰ ওচৰৰ ভিউ হয়। এয়া চেণ্টাৰটোলৈ অহা মেইন ৰোডটো হয়। এতিয়া আমি বিশেষ যাম পেট্ৰল পাম্পত। এয়া হৈছে আমাৰ পেট্ৰল পাম্প। অলৰেডি 2-3টা পেট্ৰল পাম্প আছে, কিন্তু আমি এই ওচৰটোতে যাম, কাৰণ বন্ধুটোৰ ওচৰত যাম বুলি ক'লোঁ জল্দি, সি বহুত ফোন কৰি মাতি আছে। সেইবাবে আমি এই ওচৰৰ পেট্ৰল পাম্পটোত যাম। এইটো যে আপোনালোকে দেখিছে, এইটো হৈছে HDFC বেংক। দেখা পাইছে, এইটো HDFC বেংক হয়। আৰু এটা যে দেখা পাইছে, এইটো মানে যোনটো এতিয়া দেখিছে, এইটো হোণ্ডা ডিলাৰে হয় মানে। এয়া দেখা পাইছে আপোনালোকে ৰাস্তা কাষে কাষে কিমান গছ গছনি ৰুই থোৱা আছে। তাৰ গছ গছনিৰ মাজতো ডাঙৰ ডাঙৰ বিল্ডিং বনাই থৈছে। এয়া দেখা পাইছে কিমান ডাঙৰ বিল্ডিং এইটো বনাই থৈছে। গ্লাছ দি বনাইছে পুৰা, চবটো গ্লাছ পেনেল লগোৱা হৈছে। কিমান গছ গছনিৰ মাজত এনেকুৱা ধুনীয়া ধুনীয়া বিল্ডিং বনাই। এইটো যে ডাঙৰ বিল্ডিঙৰ গতে আপোনালোকে দূৰৰ পৰা দেখা পাইছে, সেইটো কোনো মানুহ থকা ঘৰ বিল্ডিং বা ঘৰ বা বিল্ডিং নহয়। এইটো এটা কোম্পানী হয়। তো ইয়াত কাম কৰি বহুত অসমৰ জনবাসীয়ে হওক বা যোনে নহওক, বাহিৰৰ দেশৰ বেলেগ দেশৰ মানুহ আহি জীৱন কটাই আছে। এইবিলাক ছাইডত দেখা চবটো কোম্পানী হয়।